মোৰ চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটি টিপি দিব আপুনি মোৰ ভিডিঅ'বিলাক জলদি পাই যাব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল আৰু আপোনালোকৰ খবৰ ভাল বুলি মই আশা কৰিছোঁ। আৰু ৰাতিপুৱাটো এটা অমিতা খোৱা হ'লেই, মানে পকা অমিতা আছিলে আৰু এটা কেঁচা অমিতা আছে। আপোনালোকক অমিতাটো দেখাম, চাইজটো কিমান ধুনীয়া আৰু দেখাইছোঁ আৰু অমিতাটোৰ চাইজটো চাওক ইমান। আৰু অমিতাটোৰ আলু আৰু অমিতা এখনৰ চব্জি বনাম। আৰু এটা কথা ক'বচোন, আপোনালোকে মোৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ মানে ভিডিঅ' বিচাৰে কমেণ্টত কৈ দিব। মই তেনেকুৱা ভিডিঅ' বনাবলৈ মানে চেষ্টা কৰিম। আৰু ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকক। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি খাইছা ক কিয় ক'ম কি খাই তুমি আৰু সেইটো তুমি কি খাইছা ক কি খাই থাক ক বগলী খাইতা বগলী ক বগী 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 জিবা দেখাই দিয়া একবাৰ জিবা দেখাই দিয়া নাপাওঁ পাপৰ মাথাটো চকু দেখাই দিয়া চকু ভাতে ৰান্ধিবা জানে মাং খাইছা না তুমি বোলো ভাতিলা ঘৰ ঘৰত যাবা কৈ ইহঁততো দেখা মই নাখাওঁ তুমি খাওঁ বোলে আহি আছে ইয়ে নাকটো কৈছে দিয়া দিয়া কি আছে তোমাৰ ক'ত আছে খাই এইটো খাই খাই এইটো বাবু তুমি আৰু এইমাত্ৰ লগ পোৱা বাচ্ছাটো মোৰ ভাগিন হয়। আৰু বগৰী ময়ো এটা খাই চাওঁ কেনেকুৱা মিঠা আছে, ভালে লাগিছে খাই। আৰু গাইজ এফালে যাব ওলাইছোঁ, ক'ত যাম দেখাই আছোঁ বাৰু, চাই থাকক ভিডিঅ'টো। আৰু সেইফালে বেহৰ দেখিছেনে? আৰু আমি আহি পালোঁ আৰু এতিয়া আহিছোঁ এখন মেলাত। একদম ধুনীয়া ধুনীয়া কালেকশ্যন পাব, একদম চব চাদৰ মেখেলাৰ কালেকশ্যন আছে ইয়াতে পাটা চাৰুগাছিত ৰাস মন্দিৰৰ কাষত মেলাখন পাতিছে। 7 তাৰিখৰ পৰা 13 তাৰিখলৈ আছিলে। ইমান ধুনীয়া কাপোৰবোৰ, মই কিন্তু এযোৰো কাপোৰ লোৱা নাই দেই গাইজ, চাবলৈ আছোঁ। আৰু এইফালে আছে আচাৰ আৰু সেই কাপোৰ, চব চাদৰ মেখেলা কাপোৰ সেয়ে দিছে। আৰু আচাৰৰ দোকান এখন আছিলে আৰু কফিৰ এখন আছিলে সেয়ে। আৰু এইফালে আমি আহিছোঁ এতিয়া হোটেলত কিবা এটা খাই যাওঁ বুলি। আৰু সেইফালে মই খাম এগ বিৰিয়ানী, অৰ্ডাৰ দি দিছোঁ। আৰু হোটেল ৰেষ্টুৰেণ্ট দিছে পাটা চাৰুগাছিত আছে। আৰু মই আহি গ'ল, খাই লওঁ আৰু জল্দি যাওঁ ঘৰত। ঐ মাই কি কৰিছে পুতলাচোন কিবা মই বানাইছো এইটো কিতনা আলেক্সিনা আইয়া পুতলা মানে আমাৰ হাত দুখন কি কৈছো যে হাত দুখন ইনকে হাত দুখন বনাই না আৰু হাত দুখন ধুব নাই পুতলাটোৰ হাত দুখন মানে পুতলাটোৰ ভৰি দুখন কিবা ধুব এনে নাও
বা পুতলা বানাইছে কিন্তু চাওঁ কেনেকৈ বনাইছা কচোন মানে চাৰকণা চাৰকণাকে লৈছা লৈ কিনে গোল এটা বানাইছো 2টা গোল বানাইছো মানে সেই কৰিলো গোলটো বানাইছো আৰু ভৰিৰ এই চাৰকণা এনেকে চিলাই লৈছিল চিলাই লৈ কিনে চিলাই কৰিছো এনেকে হয় নেকি অঁ বঢ়িয়া অ'কে বঢ়িয়া 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 থেংক ইউ বঢ়িয়া পুতলা ঠেং হাত নহয় পুতলা মাল্লাক গলতিবি মাল্লাক পুতলা আৰু এতিয়া বনাম পাস্তা আৰু ৰেচিপিটো দি দিওঁ আপোনালোকক নজনাসকলে এনেকৈ বনাই খাই যাব বহুত টেষ্টি লাগে আৰু ইফালে মই গাজৰ বিলাহী জলকীয়া কবি পিঁয়াজ কাটি লৈছোঁ আৰু ইফালে গেছটো অন কৰি দি কেৰাহীখন পাতি ল'লোঁ আৰু ইয়াতে তেল দি দিম মিঠাতেল দি দিলোঁ আৰু ইয়াতে গাজৰখিনি অকণমান ভাজি ল'ম অলপ জ্বলা জ্বলা ভাৱ হ'লে গাজৰখিনি খাই ভাল লাগে মানে পাস্তা হওক চাওমিন হওক এইবিলাকত দি খাই ভাল লাগে আৰু গাজৰখিনি দি হোৱাৰ পিছতে মই গাজৰখিনি উঠাই ল'ম উঠাই বিলাহীখিনি দি দিম আৰু ইয়াতে অকণমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি আৰু গাজৰখিনি উঠাই এতিয়া জলকীয়া আৰু বিলাহীখিনি দি দিম আৰু দি ইয়াক ভালদৰে লৰাই আৰু ইয়াতে নিমখ হালধি আৰু মছলা অকণমান দি দিছোঁ ইয়াতে মিক্স মছলা আছে আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ এইবোৰ মছলা আমাৰ ঘৰতে বনোৱা আছে আৰু এইখিনি ভালদৰে ভাজি লৈছোঁ আৰু এইখিনিও দি দিলোঁ বন্ধাকবি আৰু পিঁয়াজখিনি আৰু দি ইয়াতে পাস্তাখিনি দি ভালদৰে ভাজি লৈছোঁ ভাজি লৈ এইটো মোৰ পাস্তা ৰেডি খাই লওঁ আমি এতিয়া আলু তুলিবলৈ আহিছোঁ আৰু আলুৰ গছ এডাল উঘালি দেখালোঁ একদম আলুৱে নাই বেছি এইবাৰ আলু ভাল নহ'ল খেতিখন ভাল নহ'ল আমাৰ আৰু একদম সৰু সৰু গুটি আলু হৈছে আৰু একদমেই ভাল নহ'ল মোৰ পচন্দ নহ'ল আলুকেইটা এইখিনি আলু আৰু ইফালে খুৰীমা আৰু বৌ আৰু দেউতা আছে আৰু ভণ্টি ইফালে আৰু খুৰীমাই ভাত আৰু আলু পিটিকা আনিছিলে এতিয়া খাব তাহঁতে খা পথাৰত ভাত খাই এনেকৈ ভাল লাগে আৰু গধূলি হ'বলৈ হ'ল আৰু ইফালে আলু বাতি কেইটামান থাকি গ'ল কেইটামানহে তোলা হ'ল আৰু 5-6টামান বাতি থাকি গ'ল সেইখিনি কালেহি আৰু তুলি ল'ম আৰু এতিয়া আমি ঘৰত যাওঁ আৰু ঘৰত যাই ভাত খাব লাগিব গধূলি হৈ গ'ল আৰু এইখন মোৰ থালি আৰু ইয়াতে আছে অমিতা আৰু আলুৰ চব্জিখন আৰু গৰম গৰম ভাত আৰু এইখন মিক্স চব্জি আলু বুট তেনেকুৱা কিবা কিবি আছে আৰু আমাৰ আলু তোলা হৈ গ'ল আৰু হাতত কাপোৰ লৈ এইফালে ওলাইছোঁ আৰু ঘৰলৈ যাবলৈ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আৰু ঘৰত যাই আছোঁ গাইজ এতিয়া আৰু ঘৰত যাই এইখন হ'ল আমাৰ দলং আমাৰ নহয় দলংখন ৰাইজৰ হয় এইফালে নদী আছে আৰু আহি আছে খুৰীমা আৰু বৌহঁত মই আহি আছোঁ ৰাতি হোৱাৰ কাৰণে মাতটো অলপ বহি গৈছে গাইজ আৰু এইফালে মন্দিৰ এটা আছে আৰু এইফালে এইটো মন্দিৰ আৰু এইফালে আছে গৰখীয়া থান এখন আৰু এইফালে এইটো কৃষ্ণচূড়া মদগাটো আৰু আজিলৈ বাই বাই